Hello everyone, আশা কৰো আপোনালোক সকলো কুশলে আছে। আজি নো ফায়াৰ নো বেক ৰেচিপি আপোনালোকৰ বাবে লৈ আহিছো এটা মিল্ক শেক ৰেচিপি। আহকচোন তেনেহলে আজিৰ এই ৰেচিপিটি আৰম্ভ কৰো। মিল্ক শেক বনাবৰ বাবে মই লৈছো অৰিঅ বিস্কিট আৰু আমুল তাজা লিকুইড গাখীৰ। এতিয়া এটা মিক্সিৰ পট লৈছো, তাতে মই বিস্কুট কেইটা ভাঙি দিছো। 3খন বিস্কুট লৈছো। 1 গ্লাস মিল্ক শেকৰ বাবে 3খনেই যথেষ্ট হয়। আপোনালোকে ইচ্ছা কৰিলে অকণমান বেছিও দিব পাৰে, মই কমকৈ দিছো। আৰু যেটো আমুল তাজা গাখীৰৰ 1 পোৱা গাখীৰৰ পেকেট থাকে, হেতুৰ মই আধা ইয়াত দি দিম। আধাতকৈ এতিয়া পিছে কমহে দিছো, পাছত আকৌ মিক্স কৰি লম। এতিয়া এইখিনি মই মিক্সিত পিছি লম। একেবাৰে সহজ আৰু খুব কম সময়তে বনাব পৰা মিল্ক শেক ৰেচিপি। আশা ৰাখিছো আপোনালোকেও এবাৰ বনাই খাই চাব। আৰু এতিয়া মই এটা গ্লাছত এইখিনি উলিয়াই লৈছো। আপোনালোকে যদি অকণমান হেভি কৰিব বিচাৰে তেনেহলে ইয়াত অলপমান আলমণ্ড নাইবা কাজু বাদামো দিব পাৰে, মই দিয়া নাই। আৰু ইয়াৰ ওপৰত এতিয়া অকণমান অৰিঅ বিস্কিট ভাঙি দি দিছো, যাতে গ্লাছটো দেখিবলৈ ধুনীয়া হয়। আৰু এয়া অৰিঅ বিস্কিট মিল্ক শেক খাবৰ বাবে সাজু হৈ গ'ল। এতিয়া হ'ল টেষ্ট কৰাৰ সময়। কেনেকৈ হৈছে মই খাই জনাই আছো। সঁচাকৈ বিৰাটেই ধুনীয়া হৈছে। আশা ৰাখিছো আপোনালোকেও এবাৰ বনাই খাই চাব। আজিৰ এই ভিডিঅ'টি চাই ভাল পালে যদি তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটি হিট কৰি দিব। আকৌ আহিম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁতেনে ধন্যবাদ।